নমস্কাৰ সকলোকে মোৰ সানডে স্পেশাল লাঞ্চ থালিলৈ স্বাগতম জনাইছোঁ। আজি লাঞ্চত মোৰ কি আছিল সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভিডিঅ'টো আপলোড কৰিলোঁ। ভাতৰ লগত আছিলে বৰা ভাজিটো বনোৱা হৈছিলে বিভিন্ন ধৰণৰ শাক পাচলি যিবিলাক আমাৰ চাৰিওফালে পোৱা যায় আৰু বুট মগু আদা নহৰু জালুক এইবিলাক আমি ভালদৰে মিক্সিত পিচি লৈছিলোঁ আৰু সেইখিনি তেলত ভাজিছিলোঁ। তাৰ পিছত আহিল মাছ ভাজি, নেক্সট আছিলে মাছৰ পেটু ভাজি। মই মাছৰ পেটু ভাজি খুবেই ভাল পাওঁ। যেতিয়াই মাছ আনিবলৈ যাওঁ মই তেতিয়া সদায় চকু থাকে পেটুখিনি। মোৰ মাছৰ পেটু নাথাকিলেও যদি বেলেগে কিছুমানে লৈ লয় কিন্তু পেটুখিনি নাখায় কাৰণে নলয়, মই তেতিয়া তেনেকুৱা পেটু লৈ লওঁ, লাগে 10 টকা এটা এক্সট্ৰা দি দিওঁ। তো পেটুখিনি ভজা হৈছিলে আপোনাৰ পিঁয়াজ অকণমান ভাত জলকীয়া এইবিলাক দি পেটুখিনি ভাজিছিলে, বিৰাটেই টেষ্টি হৈছিলে। আৰু আছিলে আঞ্জা, মাছৰ আঞ্জাটো বনোৱা হৈছিলে আলু আৰু স্কোৱাছেৰে। কেতিয়াবা বাৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম স্কোৱাছ আৰু আলুৰ লগত মাছৰ আঞ্জাখন। গতিকে কোনে কোনে মোৰ ভিডিঅ' চাই ভাল পায় লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি মোৰ কিছুমান ভুল আপোনালোকে দেখা পায় তেতিয়াও কমেণ্ট কৰিব পাৰে, মই খুবেই ভাল পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।